Welcome everyone. Mind Map Education চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আগন্তুক অসমৰ স্বাস্থ্য বিভাগৰ বিভিন্ন পদবীৰ বাবে যি পৰীক্ষা হ'ব গৈ আছে তাত মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো অৰ্থাৎ কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব সেই সম্পৰ্কে জানিবৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট বক্সত কমেণ্ট কৰা দেখা গৈছে আৰু সেইবাবে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। ভিডিঅ'টোত আমি কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব সেইটো জনাৰ লগতে কোনটো বিষয়ত আমি ফ'কাছ কৰিলে পৰীক্ষাত নম্বৰ বেছি পোৱাৰ চান্স থাকিব সেই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে এটা সৰু ভিডিঅ' আপোনালোকে শেষলৈকে নিশ্চয়কৈ চাব। আমি পূৰ্বৰ প্ৰশ্ন কাকতসমূহৰ পৰা যদি এটা থুলমূল ধাৰণা ল'বলৈ চেষ্টা কৰোঁ তেতিয়া আমি দেখা পাম যোৱা বছৰৰ যিটো শিফ্ট 1 আৰু শিফ্ট 2ৰ পৰীক্ষা হৈছিল, যোৱা বছৰ আপোনালোকে গম পায় দুটা শিফ্টত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল। এইবাৰ কেইটা শিফ্টত পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে সেই সম্পৰ্কে চৰকাৰৰ তৰফৰ পৰা এতিয়াও কোনো জাননী প্ৰকাশ কৰা হোৱা নাই। যদিহে দুটাতকৈ অধিক শিফ্টত পৰীক্ষাসমূহ অনুষ্ঠিত হয় তেতিয়া 100 নম্বৰৰ পৰীক্ষা পতাটো নিশ্চয়কৈ খুব বেছি জটিল কাম হ'ব, কাৰণ একেদিনাখনে 3-4টা শিফ্টত 100 নম্বৰৰ পৰীক্ষা পতাটো নিশ্চয়কৈ এটা কঠিন কাম হ'ব। আৰু তেনেকুৱা হ'লে তেওঁলোকে পৰীক্ষাত 50 নম্বৰো পাতে নেকি, নতুবা নে 100 নম্বৰে পাতিব দুটা শিফ্টত, সেই সম্পৰ্কেও তেওঁলোকে কোনো বিশেষ জাননী দিয়া হোৱা নাই। গতিকে আমি যদি পূৰ্বৰ প্ৰশ্ন কাকতৰ মতে যদি চাবলৈ চেষ্টা কৰোঁ, আমি যদি ভাবি লওঁ যে পূৰ্বৰ দৰে পৰীক্ষাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে, তেন্তে আমি দেখা পাম যে জেনেৰেল নলেজৰ পৰা যোৱা বছৰ দুইটা শিফ্টতে 50টাকৈ প্ৰশ্ন অহা দেখা গৈছিল, অৰ্থাৎ 50 কুৱেশ্যনছ ফ্ৰম জেনেৰেল নলেজ ছেকশ্যন। হায়েষ্ট কুৱেশ্যন আহিছিল জেনেৰেল নলেজ ছেকশ্যনৰ পৰা। দ্বিতীয়তে জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান ছেকশ্যনৰ পৰা 20টাকৈ প্ৰশ্নোত্তৰ অহা দেখা পোৱা গৈছিল, যিসমূহ প্ৰশ্নোত্তৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তৃতীয়তে ইংলিছ গ্ৰামাৰৰ পৰ্চনৰ পৰা দেখা পোৱা গৈছিল 20টাকৈ প্ৰশ্ন অহা, আৰু বাকী যি 10টা প্ৰশ্ন আছিল সেই 10টা প্ৰশ্নোত্তৰ আহিছিল মেথামেটিক্স ছেকশ্যনৰ পৰা। এতিয়া আপোনালোকে জানিব লগা তথ্যটো এইটোৱে যে কোনোবা এটা এক্সামৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো কেতিয়াও ৰিজিড নহয়। ৰিজিড নহয় মানে এইটোৱেই যে যোৱা বছৰ জেনেৰেল নলেজৰ পৰা 50টা কুৱেশ্যন আহিল মানে যে এইবাৰো 50টা কুৱেশ্যন আহিব, সেইটো তেনেকুৱা কেতিয়াও নহয়। আপোনালোকে ভুল ধাৰণা এটা নল'ব। এনেকুৱা ধাৰণা ল'লে পৰীক্ষাত গৈ পেলাই ঠগন খোৱাৰ চান্স থাকে। গতিকে আপোনালোকে জাষ্ট এটা আভাস লওক, এটা থুলমূল ধাৰণা লওক যে কুৱেশ্যনৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো এনেকুৱা হ'ব পাৰে। দ্বিতীয়তে মই আপোনালোকক কৈছিলোঁ যে কোনটো বহুতে মোক সুধিছিল যে পৰীক্ষালৈ যিহেতু বহুত কম সময় থাকি গৈছে, গতিকে এই সময়খিনিৰ ভিতৰত কোনখিনি টপিকৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিব লাগে। এতিয়া কথাটো হ'ল যোৱা বছৰৰ যদি আপোনালোকে 50টা জেনেৰেল নলেজৰ প্ৰশ্ন চায়, তাত এনেকুৱা কুৱেশ্যন আপোনালোকে পাব যিখিনি ভেৰি ইজি। যোৱা বছৰ আপোনালোকে চালে পাব মিছাইল মেন বুলি কাক কোৱা হয় বুলি প্ৰশ্ন আহিছিল, যিটো এটা সৰু বাচ্চায়ো জানে, অৰ্থাৎ সেইটো একেবাৰে সহজ প্ৰশ্ন। কিন্তু তাৰ লগতে এনেকুৱাও কিছুমান প্ৰশ্ন আহে যিবোৰ বহুত আনপ্ৰেডিক্টেবল হয়, যে নৰ্থ প'ল নে ছাউথ প'ল কোনে ডিছকভাৰ কৰিছিল বুলি সুধিছিল। এনেকুৱা প্ৰশ্নবোৰ সাধাৰণতে আনপ্ৰেডিক্টেবল ছেকশ্যনত ধৰা হয়, যে আমি নাজানো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। গতিকে মই জেনেৰেল নলেজৰ যিটো গোটেইটো ছেকশ্যন, সেই ছেকশ্যনক এটা আনপ্ৰেডিক্টেবল ছেকশ্যন বুলি এটা কাৰণেই ধৰোঁ, কাৰণ আপুনি যদি আজিৰ তাৰিখত 10,000টা GK কুৱেশ্যনো চাইছে, পৰীক্ষাত হয়তো এনেকুৱা 10টা কুৱেশ্যন আহিব যি 10টা কুৱেশ্যন আপুনি নোৱাৰে। কিন্তু প্ৰেডিক্টেবল ছেকশ্যন হ'ল এই তিনিটা, যি মই জেনেৰেল ছায়েন্স, ইংলিছ গ্ৰামাৰ আৰু মেথামেটিক্সৰ ছেকশ্যন তিনিটা প্ৰেডিক্টেবল এই কাৰণেই, কাৰণ ইংলিছ গ্ৰামাৰৰ যিখিনি পৰ্চন আছে সেই পৰ্চনখিনি যদি আমি কমপ্লিট কৰি যাওঁ, গ্ৰামাৰৰ গোটেইকেইটা কুৱেশ্যন নিশ্চয়কৈ আমি ছল্ভ কৰিব পাৰিম। আৰু ইংলিছ গ্ৰামাৰৰ যোৱা বছৰৰ প্ৰশ্ন কাকতখন চালে আপোনালোকে দেখা পাব কি কি টপিক আহিছিল। জেণ্ডাৰ চেঞ্জ কৰিবলৈ আহিছিল, ডিগ্ৰী আহিছিল, প্ৰিপজিশ্যন আহিছিল, ডিটাৰমিনাৰ আহিছিল, আৰ্টিকল আহিছিল, ভইচ চেঞ্জ আহিছিল, চিননিম আহিছিল, এণ্টনিম আহিছিল, হয়নে? গতিকে এই গোটেইখিনি টপিক যদি আপোনালোকে ক্লিয়াৰকৈ পঢ়ি যায়, তেন্তে জেনেৰেল অৰ্থাৎ ইংলিছ গ্ৰামাৰৰ পৰা যি 20টা কুৱেশ্যন আহিব তাৰ পৰা আপোনালোকে 18+ নিশ্চয়কৈ ছল্ভ কৰিব পাৰিব। মই দুটা তথাপিও বাদ দিছোঁ। বাকী থাকিল মেথামেটিক্সৰ ছেকশ্যন। মেথামেটিক্সৰ পৰা হায়েষ্ট কুৱেশ্যন কি অহা দেখা পোৱা গৈছিল যোৱাবাৰ? এৰিয়াৰ পৰা প্ৰশ্ন আহিছিল, হয়নে? পেৰিমিটাৰৰ পৰা প্ৰশ্ন আহিছিল, হয়নে? চিম্প্লিফিকেশ্যনৰ পৰা প্ৰশ্ন আহিছিল, সৰলীকৰণ চিম্প্লিফিকেশ্যনৰ পৰা প্ৰশ্ন আহিছিল, হয়নে? গতিকে এই যিখিনি ফৰ্মুলা ইতিমধ্যে এৰিয়া পেৰিমিটাৰ ফৰ্মুলাখিনি আমি আলোচনা কৰিছোঁ। গতিকে মেথামেটিক্স ইজ অল এবাউট ফৰ্মুলা এণ্ড প্ৰেক্টিছ। মই আগতেও কৈছোঁ যে মেথামেটিক্সৰ কাৰণে আপোনালোকে বেলেগ কিবা কিতাপ পঢ়িব লাগিব বুলি মই নাভাবোঁ, কিন্তু আপোনালোকে ফৰ্মুলাসমূহ লাৰ্ণ কৰিব লাগিব, মুখস্থ কৰিব লাগিব, আৰু সেই ফৰ্মুলাসমূহ এপ্লাই কৰি পেলাই বিভিন্ন ধৰণৰ অংক কৰি চাব লাগিব। তেতিয়া মেথামেটিক্সৰ পৰা যি 10টা কুৱেশ্যন আহে তাতো আপোনালোকে 6ৰ পৰা 8টা কুৱেশ্যন ইজিলি ছল্ভ কৰিব পাৰিব। নিশ্চয়কৈ বুজি পাইছে। বাকী থাকিল জেনেৰেল ছায়েন্সৰ পৰ্চন। জেনেৰেল ছায়েন্সৰ 3টা পাৰ্ট আছে, আমি জানো ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি, হয়নে? ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি তিনিটা ছেকশ্যন যদি আপোনালোকে ছেকশ্যন ৱাইজ যদি এফালৰ পৰা পঢ়িবলৈ চেষ্টা কৰে, আপোনালোকে এটা পেটাৰ্ণ বিচাৰি উলিয়াওক যে কোনটো ছেকশ্যনৰ পৰা হায়েষ্ট কুৱেশ্যন আহি আছে। আপোনালোকে চালে দেখা পাব ডিজিজৰ ওপৰত জেনেৰেল ছায়েন্সৰ পৰা প্ৰত্যেকবাৰে এটা নতুবা দুটা প্ৰশ্ন সোধা দেখা যায়, যে কোনটো ভিটামিনৰ অভাৱত কোনটো বেমাৰ হয়, নতুবা কোনটো বেমাৰ হ'লে কি ছিমটমছ দেখায়, হয়নে? নতুবা পেৰিয়ডিক টেবুলখনৰ পৰা
পেৰিয়ডিক টেবুলখনৰ পৰা প্ৰত্যেক বছৰে 2-3টা প্ৰশ্ন আহে যে আমুক এলিমেণ্টটোৰ চিম্বল কি, আমুক এলিমেণ্টটোৰ কেমিকেল ফৰ্মুলা কি, হয়নে? এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা পায়। গতিকে এইসমূহ ছেকশ্যনত খুব বেছি প্ৰেডিক্টেবল যে পেৰিয়ডিক টেবুলখন যদি আজি আপুনি পঢ়ি গৈছে তাৰ পৰা 2টা কুৱেশ্যন আহিবই, ডেট ইজ ডেফিনিট, হয়নে? তাত আপুনি আনপ্ৰেডিক্টেবল বুলি একো নাই। নতুবা যদি আপুনি বিভিন্ন ডিজিজবিলাকৰ কজবিলাকৰ বিষয়ে চাই গৈছে, ভাইৰাছ বেক্টেৰিয়াবিলাকৰ নাম সম্পৰ্কে চাই গৈছে, তেন্তে তাৰ পৰা 1-2টা কুৱেশ্যন কমন পৰিবই। গতিকে জেনেৰেল ছায়েন্স, ইংলিছ গ্ৰামাৰ, মেথামেটিক্স এই 3টা পৰ্চন হৈছে প্ৰেডিক্টেবল পৰ্চন। গতিকে এই 3টা ছেকশ্যনৰ যিবোৰ ষ্টুডেণ্ট ষ্ট্ৰং হ'ব তেওঁলোকে জেনেৰেল নলেজ অৰ্থাৎ জিকে পৰ্চনৰ পৰা যদি তেওঁলোকে কম নম্বৰো পায় তেওঁলোকৰ মেনেজ হৈ যাব টোটেল মাৰ্কটো। কাৰণ কিয় তেওঁলোকে এই মেজৰ 3টা পৰ্চন তেওঁলোকে অলৰেডি ভাল কৰিছে। এতিয়া বাকী থাকিল জেনেৰেল নলেজৰ পৰ্চনটো। ইতিমধ্যে মই কৈছোঁ, আপোনালোকেও নিশ্চয়কৈ জানে জেনেৰেল নলেজ ইজ আনপ্ৰেডিক্টেবল পৰ্চন। পৃথিৱীত কিমান জেনেৰেল নলেজৰ কুৱেশ্যন উলিয়াই দিব পাৰি সেইটো কোনেও নাজানে। গতিকে আপুনি 10,000টা কুৱেশ্যন পঢ়ি গ'লেও 2-3টা এনেকুৱা কুৱেশ্যন আহিব যিকেইটা আপোনাৰ হাতৰ বাহিৰত থাকিব। গতিকে জেনেৰেল নলেজ আপোনালোকে যিমান পাৰে পঢ়ক, যিমান পাৰে মনত ৰাখিবলৈ চেষ্টা কৰক, কাৰণ জেনেৰেল নলেজ ইজ অল এবাউট ফেক্টছ মনত ৰাখিব লাগে আমি, তাৰ বাদেতো একোৱেই নহয়। গতিকে যিমান পাৰে ফেক্টছবোৰ মনত ৰাখক, কিন্তু জেনেৰেল নলেজৰ ওপৰতে আপোনালোকে খুব বেছি ৰিলাই নকৰিব। ডোণ্ট ৰিলাই আপন জেনেৰেল নলেজ, কাৰণ জেনেৰেল নলেজৰ পৰা 2-3টা কুৱেশ্যন এনেকুৱা আহিব যিখিনি আমি নোৱাৰিম, আৰু সেইটো নোৱাৰোঁ বুলি পৰীক্ষা হলত আমি দুখ বেজাৰ কৰিলেও নহ'ব, নতুবা ডিপ্ৰেছ হৈ গ'লেও নহ'ব। কাৰণ জেনেৰেল নলেজ ইজ অল এবাউট ডেট, জেনেৰেল নলেজ ইজ অল এবাউট আনপ্ৰেডিক্টেবিলিটি, হয়নে? গতিকে আপোনালোকে যদি জেনেৰেল ছায়েন্স, ইংলিছ গ্ৰামাৰ আৰু মেথামেটিক্সৰ পৰ্চনছ যদি একদম নিজৰ 100% দিবলৈ চেষ্টা কৰে, সেই পৰ্চনৰ পৰা অহা 50টা কুৱেশ্যনৰ ভিতৰত যদি 20+20+10 সেই 50টা কুৱেশ্যনৰ ভিতৰত যদি 45টামান কাৰেক্ট কৰিবলৈ চেষ্টা কৰে, তেতিয়া বাকী যি জেনেৰেল নলেজৰ পৰা 50টা কুৱেশ্যন আহিব তাৰ পৰা ডেফিনেটলি 30টামান কুৱেশ্যনটো আপোনালোকে নিশ্চয়কৈ ছল্ভ কৰিব পাৰিব। তো তেনেকৈ হ'লে আপোনালোকে ক্লিয়াৰ কাট অফটো আপোনালোকে ডেফিনেটলি ক্লিয়াৰ কৰাৰ চান্স আছে। গতিকে আজি আমি যোৱা বছৰৰ প্ৰশ্ন কাকতৰ নম্বৰসমূহৰ আধাৰত এই বছৰো কেনেকুৱা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ। মই আকৌ এবাৰ কৈছোঁ, দিছ ইজ নট ৰিজিড নহয়, কাৰণ চৰকাৰে পৰীক্ষাৰ পদ্ধতি প্ৰত্যেক বছৰে সলনি কৰি দিব পাৰে, কাৰণ পৰীক্ষা কণ্ডাক্টিং বডিটোনো কোন হয় আমি সেয়াও গম নাপাওঁ। গতিকে আপোনালোকে ৰিজিড বুলি নল'ব, বা ইয়াৰ পৰা এটা থুলমূল ধাৰণা লওক আৰু সেইমতে পঢ়া শুনা কৰিলে নিশ্চয়কৈ আপোনালোকৰ সুবিধা হ'ব। ভিডিঅ'টো সেইটো কাৰণেই প্ৰস্তুত কৰিলোঁ, কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰি আছিলে, বহুতো ছাত্ৰ ছাত্ৰীয়ে পেনিক কৰা দেখা গৈছিল যে কি পঢ়িম কি নপঢ়িম। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি কিবা ডাউট থাকিলে সুধিব, নিশ্চয়কৈ আমি ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। আজিলৈ ইমানেই, ধন্যবাদ।